কৰি মেলি এতিয়া খালি অলপ দেৰি এনেই বহিলোঁ। বহি পিনি চাইছোঁ মিস্ত্ৰী কেনেবাকৈ আহিব নেকি, কিন্তু নাহিলে। আজি কাম বন্ধ, ঘৰৰ কাম বন্ধ, পূজা লাগিছে আৰু মিস্ত্ৰীবিলাকৰো। তাৰপিছত মই ভাত পানী খালোঁ, খাই মেলি এতিয়া আছোঁ ঘৰৰ ভিতৰতে। কাম হেৰি নাই, কামখিনি আছেই, কিন্তু আগমতে ঘৰ লোৱা কৰিম বুলি ভাবিছোঁ, কিন্তু কিমানখিনি আগবাঢ়ে এতিয়া ক'ব নোৱাৰিছোঁ। এই বছৰটো মানে তাৰ পাছত মানে ডেট নাই ঘৰুৱাৰ, সেইটো কাৰণে আগতে ল'ম বুলি কৈছে। নিয়মটো কৰি থ'ব লাগিব, সেইটো কাৰণে যিমানখিনি পাৰোঁ সোনকালে কৰাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মিস্ত্ৰীবিলাক তেনেকৈ নাহে কাম কৰিবলৈ। বেলেগেতো কাম কৰি মানে কাম লৈ থয় তেওঁলোকে, সেইটো কাৰণে ক্ষতিও হয়। মই যে আনিছিলোঁ টাইলছবিলাক আপোনালোকক দেখুওৱা নাছিলোঁ, মই আজি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক, কিন্তু লগোৱা হোৱা নাই। গোটেইখিনি ফালা নাই, মানে এনেই ফলা হোৱা নাই, অকণমানকৈ দেখুৱাইছোঁ আৰু আপোনালোকক। এইখিনি আনিছিলোঁ মই সৰু, অলপ টু চাইজৰ আনিছিলোঁ। এইখিনি মই ভাবিছোঁ চেঞ্জ কৰি দিম, কিন্তু ডাঙৰখিনিয়ে লগাম বুলি ভাবিছোঁ। এইখিনি চেঞ্জ কৰি মই ডাঙৰ এইখিনি আনিম বুলি ভাবিছোঁ। কৰিছিলেহি তাৰপিছত হেৰি চাইকেলখনৰ কিবা এটা প্ৰব্লেম হৈ আছে, মানে চাইকেলখন কিবা এটা ৰখি গৈছে, সেইটো কাৰণে চলাব পৰাও নাইহি বাৰু। মানে বজাৰৰ পৰা বস্তু এটা আনিছিলোঁ, মানে বেচিন, বাচন ধোৱা বেচিনটো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এইটো হৈছে গ্ৰেনাইটৰ বেচিনটো। এইটো মিস্ত্ৰীয়ে চিলেপটো ঢালিছে, কিন্তু ৰখি আছে এতিয়া। বেচিনটো সেইডোখৰ জেগাত থ'ম বুলি ভাবিছোঁ। বেচিনটো গ্ৰেনাইটৰ হয়, মোৰ পচন্দ লাগিলে, মানে ষ্টিলৰবোৰ খুব চাউণ্ড দিয়ে, মানে সেইটো কাৰণে ভাবিলোঁ গ্ৰেনাইটটোৱে ভাল হ'ব নেকি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মানে এতিয়াও মই অলপ ডাঙৰ বিচাৰিলোঁ, কাৰণ কেলৈ কেতিয়াবা মানে বাচনখিনি আওখালি মানে মাজি ছাইডত থ'ব পাৰিলে মোৰতো ভাল লাগে, একেলগতে থ'লে ভাল নালাগে, সেইটো কাৰণে মই আনিলোঁ এইটো। আৰু তাৰ লগত দিছোঁ পাইপৰ লগত লগাবৰ কাৰণে। মই চোৱাই নাই বাৰু কি দিছে, পেকেটটো খোলাই নাই। ভাল লাগিছে নে ক'বচোন, কমেণ্ট কৰি জনাব। এইটো দেখিছে গধুৰ হয় বহুত, মই সেইকাৰণে ভালছে দেখুৱাব পৰা নাই আপোনালোকক। সেইটো বাচন ধোৱাৰ বেচিনটো মোৰ দাম ল'লে 11,000 আৰু কিবা এটা লৈছিলে, মই পাহৰি গৈছোঁ। 11,000 ল'লে, বেছি লৈছে বাৰু, তথাপিও মানে যিকোনো বস্তু এবাৰেই লোৱা হয়, মানে এইটো এবাৰেই ল'ম ন, লগাবলৈ অলপ ভাল এটাই লগাওঁ বুলি ভাবিলোঁ। ষ্টিলৰ আছিলে, তথাপি মোৰ ইমান পচন্দ নহ'লে, এটা মানে আছিলে, সেইটো কাৰণে মই দুটা থকা আনিলোঁ। আনিছিলোঁ ক'ৰ পৰা, মানে মই য'ত টাইলছ আনিছিলোঁ যে দোকানখন মই দেখুৱাইছিলোঁ, নামটো পাহৰি থাকিলোঁ, আকৌ চালে মনত পৰিব বাৰু, সেইখন দোকানৰ পৰাই মই আনিছোঁ। এইটো ষ্টাইলৰ এটাই দেখিলোঁ, এইটোৱে পচন্দ হ'ল, কিন্তু ব্লেকত থকা হ'লে বেছি ভাল লাগিলে হয়, এনেকৈ ভাবিছোঁ মানে। কিন্তু সেইটো চফা কৰিলে চফা হ'ব বাৰু, লেতেৰা হ'লে চফা কৰিলে চফা হ'ব, কিন্তু ব্লেক হোৱা হ'লে মোৰ বেছি পচন্দ হ'ল বুলি। এইটো অলপ হোৱাইটত মানে ফুট আছে। কালি যিহেতু বজাৰলৈ গৈছিলোঁ, বজাৰত কি কৰিলোঁ, কেনেকৈ ক'ত সোমালোঁ, কি খালোঁ, ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কালিতো ভিডিঅ' দিয়া নহ'ল, সেইটো কাৰণে ভাবিছোঁ আজি মই এইখিনি ভিডিঅ'খিনিৰ লগতে মই এডিট কৰি দিওঁ বুলি। ব'লক তেনেহ'লে মৰাণত ক'ত খালোঁ, কি কৰিলোঁ, ব'লক চাওঁ নহ'লে। পূৰা লাইটিং মৰাণত, পূৰা পূজা লাগিছে আৰু পূৰা লাইটিং দেখিছেনে বাৰু। দোকানবিলাকৰ আগতো লাইট দিছে, পূজা লাগিছে আৰু। তথাপিও পূজা হৈছে যদিও মেলাটো যদি নহয়, আনন্দ মেলা নাহে, মোৰ কিন্তু অকণো পূজা নালাগে। কাৰণটো হৈছে মই মানে চকৰিটোত যদি মৰাণৰ যোনটো মেলা আহে, মেলা যোনটো চকৰি থাকে, চবতছে ডাঙৰ চকৰিটো, সেইটোত উঠিলে মই খুব ভাল পাওঁ, খুব ভাল লাগে। মই খুব মানে মোৰ মানুহজনে বেয়া পায় দেই উঠিবলৈ,
বহুত বেয়া পায় উঠিবলৈ ভয় কৰে নেকি মোৰ মানে খুব ভাল লাগে উঠি এয়া মৰাণৰ পবিত্ৰ শিৱ মন্দিৰত সোমালে যে মনটো কিমান ভাল লাগে আমি পাৰ হৈ আহিছোঁ এতিয়া এইবাৰ ভাবিছোঁ পূজাত কাপোৰ নলওঁ কাৰণটো হৈছে কেইদিনমানৰ আগত মেছ'ৰ পৰা মানে আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ মই মেছ'ৰ পৰা কটনৰ শাৰী এখন লৈছিলোঁ সেইখনকে পিন্ধিম বুলি ভাবিছোঁ আৰু বেটাৰ মানে নলওঁ বুলি ভাবিছোঁ কাৰণটো হৈছে বেটাই মানে এনায়েকৰ ঘৰৰ পৰা নগাঁৱলৈ যাওঁতে কাপোৰ এযোৰ পালেহে অলৰেডি সেইটো কাৰণে নলওঁ আৰু ঘৰ হ'বলৈও বেছি দিন নাই সেইকাৰণে কাপোৰত বেছিকৈ খৰচ নকৰোঁ বুলিয়ে ভাবিছোঁ যিখিনি ঘৰৰ লাগতিয়াল বস্তু সেইখিনিকে ল'ম বুলি ভাবিছোঁ আৰু এটাকৈ হ'লেও নিজৰ পচন্দ বা কেতিয়াবা একদম দামীটোতে চকু পৰে আৰু সেই ঘৰৰ বস্তু যিয়ে নহওক বাৰু কাপোৰ হ'লেও বা বস্তু হওক দামীতে চকু পৰে কেলৈ জানো মনটো সেনেকুৱা এইখন চিল্কালেণ্ড পাৰ হৈ আছোঁ আমি মই আনকালৈ তাতেই কাপোৰ লওঁ এইবাৰ নলওঁ এটা কথা আছে কিন্তু দামী বুলিয়ে নহয় বস্তু অলপ আনকমন হ'ব লাগে অলপ সস্তাটো তেতিয়া ভাল লাগে আনকমন হ'লে বেছি মনটো ভাল লাগে এতিয়া আমি গৈ আছোঁ চিটি লাইফৰ পৰা মই লৈছিলোঁ মোৰ ভতিজাৰ কাৰণে বাৰ্থডে খাবলৈ মানে পিছত দিয়াকৈ পালোঁ বাৰু আগতীয়া বাৰ্থডে দিনাখন খাব নাপালোঁ কাৰণ তাইৰ বাৰ্থডে হৈ গ'ল তাইৰ কাৰণে ফ্ৰক এটা লৈছিলোঁ মই ফ্ৰকটো আৰু স্পৰ্টিং এটা মানে মোৰ মানুহজনৰ কাৰণে লৈছিলোঁ অলপ সৰু হ'ল সেইটো কাৰণে চেঞ্জ কৰিবলৈ গ'লোঁ চিটি লাইফত কিন্তু চিটি লাইফত চেঞ্জ নকৰে মোৰ ষ্টিকাৰো হেৰুৱাই থাকিলে কি হ'ব এতিয়া তথাপিও মানে চেঞ্জ কৰি দিলে ল'ৰাটো চিনাকি আছিলে চিটি লাইফৰ চিনাকি হৈছিলে যদিও মানে মোৰ যোনটো নতুন ফ্ৰকৰ ষ্টিকাৰটো পুৰণা চোলাটোত লগাই দিলে সেইটো একদম চলিউশ্যনটো হৈ গ'ল এতিয়া মোৰ চেঞ্জ কৰি দিলে মনটোও ভাল লাগিছে নহ'লে এনেই সৰু কি কৰিলোঁ সদিন মই কাপোৰ নলওঁ বুলি ভাবিছোঁ কাৰণ কেলৈ আলমাৰীত বহুতেই কাপোৰ আছে দাঁত কাপোৰবোৰ আলমাৰী সজোৱাহে হৈছে আৰু তেনেকৈ ওলাই যোৱাও নহয় বাৰু আজিকালি কুৰ্তিয়ে পিন্ধি যাওঁ ক'বলৈ গ'লে সেইটো কাৰণে চাদৰ মেখেলাও পিছত ল'ম পূজাৰ পিছত ঘৰটো সোমাই লওঁ তাৰপিছত চাওঁ লওঁ নেকি কেতিয়াবা লাগে বাৰু বিয়া চিয়া খাবলৈ যাবলৈ এতিয়া আমি আহিলোঁ ম'ম' খাবলৈ বেটা মানে ইমানে উৎপাত ম'ম' খাবলৈ ইমানে উৎপাত কৰিছে তাক এতিয়া দিলোঁ পূৰা ভাল পায় ম'ম' খাবলৈ মৰাণলৈ আহিলে মানে তাৰ ম'ম' খাবলৈ লাগেই প্ৰায় লাগে তাৰ লগত তাৰ চাঞ্চতে ময়ো খাই দিছোঁ খুব ভাল পাওঁ ম'ম' খাই বহুত মানে বহুতে ভাল পাওঁ খাই এতিয়া মই খাইছোঁ চাওমিন আৰু ম'ম' খাই ঘৰলৈ গুচি আহিলোঁ আৰু আমি ৰাতিও হ'ল বহুত ঘৰলৈ গুচি আহিলোঁ তাৰপাছত আৰু কথা এটা মোৰ ভাইটিয়ে মানে তাৰ নতুন বেবী হৈছিলে নতুন হৈছিলে আপোনালোকক ভিডিঅ' দিছোঁ মই আপোনালোকক চাব বেটাটো বহুত কিউট আছে তাৰ মানে ভাইটিয়ে মানে নগাঁৱৰ পৰা মোক হোৱাটছআপত ভিডিঅ' এটা দিছিলে ভিডিঅ'টো মানে বেটাটোৰ ভিডিঅ'টো ইমানেই কিউট লাগিছে মানে আপোনালোককো শ্বেয়াৰ কৰিবলৈ মন গ'ল ব'লক তেনেহ'লে বেটাটো চাওঁ এটাই কওঁ যে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু পোনপ্ৰথমে বাবে যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই